আজিৰ পৰা প্ৰায় 10 দিনমান আগত বতৰ ফৰকাৰ আছিলে। হঠাৎ এটা শব্দ আৰু এজোপা গছ বাগৰি পৰিলে আৰু সেয়ে গোটেই বাচুৱাখনত প্ৰায় 5-6 ঘণ্টা সময় ধৰি বিজুলী ব্যৱস্থাৰ পৰা বঞ্চিত হ'বলগীয়া হ'ল। আৰু দ্বিতীয়তে খুবেই দুখ লগা দৃশ্য হৈছে এইটো, মাথো এজাক বৰষুণত নতুনকে পকী হোৱা পথটো আজি পুখুৰী সদৃশ হৈ পৰিছে। এনেদৰে আচলতে ভিডিঅ'টো মই এই কাৰণে প্ৰস্তুত কৰিছোঁ কাৰণ এজন শিশুৰ পৰা বৃদ্ধ মানুহ এজনলৈকে এই পথটোৰে অহা যোৱা কৰাটো বহুতেই বেছি বিপদজনক হৈ উঠিছে আৰু পাৰিলে অতি শীঘ্ৰে চৰকাৰে এইটো ঠিক কৰি দিব লাগে।